নমস্কাৰ মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছো মোৰ বুৱাৰী মেখেলা চাদৰ কালেকচনৰ ইউটিউব চেনেললৈ লগতে মোৰ বুৱাৰী মেখেলা চাদৰ কালেকচনৰ ফেসবুক পেজলৈ আজি মই কেইটামান মেখেলা চাদৰ জোৰালৈ হে আহিছো খুবেই ধুনীয়া জোৰা হয় হেকলে চাবলৈ একদমই নাপাহৰিব লগতে যি সকলে নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবনে নাপাহৰিব আজি মই প্ৰথমে গিসা জোৰা দেখাবলৈ আহিছো এবোৰ যে গিসা জোৰা বহুতে ইয়াৰে কিনি পিনে মানে বহুত ডিজাইনৰ কুৰ্তি লগতে ফ্ৰক সৰু বাচ্চা ফ্ৰক শাৰ্ট এনেকুৱাবোৰ সিলাই খুবে মৰম লাগে ময়ো মাজতে বিকিছিলো কিন্তু এতিয়া এবোৰ কৰি থাকিব এই বছৰ একেবাৰে সময় নহলে এয়া এখন হৈছে চাদৰখন খুবে সুন্দৰ দেখিছেনে একদম মুগা যেনে পায় একজেক্ট লগতে এইকেটা হৈছে পটিকেটা সাইড পটিকেটা একদম সৰু সৰুকৈ দিয়া হৈছে এখন থাকিব মেখেলাখন এখন হৈছে মেখেলাখন এনেকুৱাকৈ বুটা থাকিব লগতে এইটো হৈছে ব্লাউজ পিসটো এইটো ব্লাউজ পিসটো থাকিব আহল বহল আছে যথেষ্টখিনি আপোনালোকে দীঘল ব্লাউজও পিন্ধিব পাৰিব নহলে ইয়াতে যদি আপোনালোকে ৰঙা ব্লাউজ সিলাই পিন্ধি কৰে তেনেহলে ব্লাউজটো আপোনালোকে কোনোবা ছোৱালী টৱালী যদি আছে সৰু বাচ্চা ফ্ৰক চক সিলাই পিনে দিব পাৰিব খুবে ধুনীয়া হয় মই আইডিয়াটো দি দিছো আপোনালোকক লগতে আৰু এটা জোৰা লৈ আহিছো একে হয় খালি কালাৰটো বেলেগ থাকিব নীলা কালাৰ আপোনালোকে এতিয়া আৰু ফটো বিচাৰি নাথাকিব বহুতে মানে ফটো বিচাৰি থাকে মেখেলা চাদৰৰ মই মেলি কৰি গুটেখিনি দেখাই দিও তাৰ পাছত আকৌ ফটো দি থাকিব বহুতে দিগদাৰ হৈ পৰে এইখন হৈছে চাদৰখন ইয়াৰে কালাৰ একেটা থাকিব একেটা সাইড পটি বুটা কালাৰ দুটাই থাকিব হালধীয়া লগতে নীলা এখন থাকিব মেখেলাখন এখন হৈছে মেখেলাখন লগতে ব্লাউজ পিসটো মই দেখাই দিও আপোনালোকে ইয়াতে যদি ফটা বা কিবা থাকে তেনেকুৱা ড্যামেজ যদি থাকে তেতিয়াহে কাপোৰখিনি মই ৰিটাৰ্ন লম বহুতে ৰিটাৰ্ন আজিলৈ হোৱা নাই বাৰু কমপ্লেইন পোৱা নাই কাৰণ চেক কৰি দিয়া যায় কাপোৰবোৰ যদি ফটা তেনেকুৱা থাকে ৰিটাৰ্ন লম মই আপোনালোকে মোক উঠাই দিলে হ'ল লগে লগে কিন্তু 5 দিনৰ পাছত ৰিটাৰ্ন নহব লগতে এইটো এটা কটন জোৰা লৈ আহিছো মই খুবে ধুনীয়া হয় বেবি পিংক কালাৰ লগতে ৰেড কালাৰ বুটা থাকিব এখন হৈছে আঁচলখন এই গাত এনেকুৱাকৈ বুটা থাকিব সিলভাৰ গুণা লগতে ৰেডত সৰু সৰুকৈ বুটা থাকিব এখন হৈছে মেখেলাখন এখন মেখেলাখন থাকিব এয়া মই দেখা দিছো আপোনালোকক সুন্দৰকৈ লগতে ইয়াৰে সাইড পটি কেটা এইকেটা থাকিব এনেকুৱাকৈ 5টা কৈ লগতে ব্লাউজ পিসটো একেলগে দিয়া হৈছে ব্লাউজ পিসটো একেলগে দিয়া হৈছে আৰু এইখন হৈছে আৰু এটা কালাৰ লৈ আহিছো এইটো এটা কালাৰ থাকিব এইটো হৈছে ৰবা না 1 মিনিট এখন হৈছে মেখেলাখন আঠুলৈ বুটা থাকিব এনেকুৱাকৈ লগতে এইকেটা হৈছে সাইড পটি একেটা থাকিব সাইড পটি ৰঙাকৈ সাইড পটি দিয়া থাকিব এনেকুৱাকৈ লগতে ব্লাউজ পিসটো একেলগে থাকিব চাদৰখন দেখাই দিও মই এখন হৈছে চাদৰখন এয়া এনেকুৱাকৈ গুটে গাটোত বুটা থাকিব সৰু সৰুকৈ ইয়াৰে মূল্য কেটা মই জনাই দিছো ইয়াৰে মূল্যটো থাকিব অনলি 1300 টকা লাভ কৰি আছে এইকেটা জোৰা লগতে গিসা জোৰা কেটা থাকিব 1199 रुपीस লাভ কৰি আছে আৰু এইকেটা হৈছে 1300 টকা ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ